আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি দুটামান নতুন ৰেচিপি লৈ আকৌ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়াই কৈ নিদিওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। ঠাণ্ডা পৰিছে আৰু লাহে লাহে এতিয়া 11:30 হৈ গৈছে। ৰ'দটো ওলাইছেহে আমাৰ এইফালে। এয়া আমাৰ আইতাসকলে ইয়াৰ ৰ'দত বহি পাচলি কাটি আছে। এইফালে মাহীয়ে আদা নহৰু গুচাই আছে আৰু এয়া চব্জি কাটি আমাৰ হৈ গ'ল। এইটো আমাৰ মিক্স আপ চব্জি, যোনটো আমি লেব্ৰা চব্জি বুলি কওঁ। আজি আমাৰ ৰেচিপিৰ এইটো এটা মেইন আইটেম। ইয়াত আছে আপোনাৰ ৰঙালাও, বন্ধাকবি, বেঙেনা, গাজৰ, আলু আছে আৰু ফুলকবি। এইটো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এখন ঠাণ্ডা দিনত বনাই খাব পৰা বহুত এখন ধুনীয়া ৰেচিপি হয়। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব। ফাৰ্ষ্ট ৰেচিপি এইটো লেব্ৰা চব্জিটো আমি এতিয়া বনাম। এয়া আমি তেল গৰম কৰিছোঁ। এতিয়া গৰম হ'লে আমি ইয়াত পিঁয়াজ দিম। এইখিনি এতিয়া আমি পিঁয়াজ দিম। আমি ইয়াত 5 ফোৰণ কেইটামানো এড কৰি দিছোঁ পিঁয়াজৰ লগত। আমাৰ পিঁয়াজখিনি ৰঙা হৈ গ'ল। এতিয়া আমি ইয়াত চব্জিখিনি দি দিম। সোৱাদ অনুসাৰে ইয়াত নিমখ দিব। এতিয়া আমি হালধি এড কৰিম। আৰু এইখিনি ভালদৰে মিহলাই দিম। এতিয়া আমি ইয়াত ঢাকনি মাৰি দিম আৰু অলপ সিজিবলৈ দিম। নতুন ৰেচিপি আছে আজি। এইটো হৈছে বামলা মাছৰ লগত বেঙেনা চব্জি, জলকীয়া। গতিকে এইটো আমাৰ মাছটো কাটি থকা হৈছে। এতিয়া মাছটো আমি অলপ টাইম গৰম পানীত দি থৈছোঁ, অলপ কোমলিব। আৰু যিহেতু বজাৰৰ পৰা আনিছোঁ, গতিকে কিবাকিবি বীজাণু আছে যদিও আৰু আঁতৰি যাব। মই পাছফালে আহিছিলোঁ। এইখিনি আমি বইল কৰি জলফাই ৰ'দত শুকুৱাই থৈছোঁ। এইখিনি এইটো ৰাতিলৈ বনাম। আপোনালোকক নতুনকৈ আকৌ এটা ৰেচিপি দিম জলফাই আচাৰৰ। আৰু লগতে এইখিনি আমাৰ শুকান মাছখিনি, যিহেতু মাছখিনি বেয়া হৈ নাযাবলৈ আমি এনেকৈ টেমা এটাত ৰাখোঁ আৰু লগতে ৰ'দত দি থাকিব যাতে ভাল হৈ থাকে। এতিয়া মই আকৌ ভিতৰলৈ আহিছোঁ, যিহেতু আমাৰ চব্জিখন লৰাব হৈ গ'ল। এতিয়া আমি ইয়াত অলপ ভোট জলকীয়া এড কৰিম। খালি জলকীয়া খোৱাখিনিহে এড কৰিব বাৰু। আমি খাওঁ কাৰণে ইয়াত দি দিছোঁ। আপোনালোকে নিদিলেও হ'ব, যোনখিনিয়ে জ্বলা খাব নোৱাৰে। আৰু লগত ইয়াত অলপ আদা নহৰু দিম। আকৌ অলপ টাইমৰ কাৰণে আমি ঢাকনিখন মাৰি দিম। ঢাকনিখন উদঙাই চালোঁ। এয়া আমাৰ প্ৰায় চব্জিখিনি সিজি উঠিছে। আপোনালোকে খালি লৰাই থাকিব আৰু চাই থাকিব যাতে লাগি নধৰে চব্জিখিনি। আজি আমি ইয়াত পানী এড নকৰোঁ। অলপ সেইকাৰণে তেলটো অকণমান বেছিকৈ দিছোঁ বেলেগ চব্জিতকৈ। কি কৰি আছে আৰু চাটনি বনাই আছে, পাহৰিয়ে গৈছোঁ। এইখিনি গাজৰ আৰু পিঁয়াজ আৰু এইটো তিয়ঁহ এড কৰি আছে। ইয়াত ধনিয়া দি দিবি দেই। কেৰাহী গৰম হ'বলৈ উঠাই দিছোঁ। এইখন আমি
বামলা মাছৰ তৰকাৰী চব্জি বনাম। এয়া বেঙেনা, এইফালে আদা নহৰু আছে, ভোট জলকীয়া, পিঁয়াজ, আৰু এইফালে আমাৰ বামলা মাছ। এয়া কেৰাহীত তেল গৰম হ'লেই এইবিলাক চব্জিটো আমাৰ লৰাই দিছোঁ। দুইফালে বনাই থকা হৈছে যিহেতু, যাতে লাগি নধৰে চব্জিটো, সেইকাৰণে আমি মাজে মাজে চব্জিটো চাই থাকিব লগা হৈছে। এইফালে ভাত পাতি থোৱা আছে। এয়া তেল গৰম হ'ব আৰু এতিয়া পিঁয়াজ দিম আৰু অলপ টাইম আছে। এতিয়া আমি পিঁয়াজখিনি দি দিম। তেল আমাৰ গৰম হৈ গ'ল। এতিয়া মাছখিনি আমি ফ্ৰাই কৰি ল'ম অলপ টাইম পিঁয়াজৰ লগত। ইয়াত আমি এতিয়া নিমখ এড কৰিম, হালধি এড কৰিছোঁ, আৰু আপোনালোকে লৰাই অলপ টাইম ভাজিব মাছটো। মাছখিনি ফ্ৰাই আমাৰ হৈ গ'ল। এতিয়া আমি কাঢ়ি ল'ম। এতিয়া আমি বেঙেনাখিনি ইয়াত দি দিম। এতিয়া সোৱাদ অনুসৰি নিমখ দিম। হালধি দিছোঁ আৰু এইখিনি অলপ লৰাই দিম। ইয়াত আমি অলপ কেঁচা পিঁয়াজ আৰু আদা নহৰু আকৌ দি পেলাই অলপ লৰাই দিম। আকৌ বেঙেনাখিনি লৰাই দিম অলপ। এতিয়া আমি ইয়াত অলপ ধনিয়া গুড়ি, জিৰা এড কৰি দিম। আৰু লগত ৰেড চিলি দিম। মাছখিনি ইয়াত দি দিম। আৰু ভালদৰে লৰাই দিম চব্জিখিনি। আমাৰ চব্জি ৰেডি, খাব পৰা হৈ গ'ল লেব্ৰা চব্জি। আৰু এইফালে আমাৰ বেঙেনা চব্জি সিজি আছে। একেবাৰে শেষত ধনিয়া এড কৰি দিছোঁ আমি ইয়াত। এইকাৰণে আমাৰ বেঙেনা চব্জিটো একেবাৰে হৈ গ'ল। আৰু আমাৰ দুপৰীয়া সাজ ভাত ৰেডি হৈ গ'ল। এয়া ভাত, এয়া চাটনি, এয়া বামলা মাছৰ জ্বলা চব্জি, এয়া বিলাহী দি দাইল, আৰু এয়া আমাৰ লেব্ৰা চব্জি। আমাৰ থালি ৰেডি। গতিকে ভিডিঅ'টো আমি আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।